মৰম যাচিছিলে মোলৈ নাচোনৰ আজ কাটো গৰমত অৱস্থা বেয়া হৈছে আৰু মোৰ হৈছে বিৰাট বেয়া কৰিছে সময় নিদিয়ে কাপোৰখিনি দৌৰা দৌৰিকৈ পিন্ধিছোঁ কাৰণ একদম পূৰা কাৰ্বি ড্ৰেছত একদম এনেকৈ হৈ আছে ৰঙা বগা আৰু কি আছে অৰেঞ্জ কালাৰ বহুত কিবা কিবি কালাৰে হৈ আছে ধুনীয়াকৈ পিন্ধিছোঁ এতিয়া আমি অকণমান শ্বুটিং কৰোঁ এইটো এনেকৈ থাকিব বহুদিনৰ মূৰত আজি শ্বুটিং ষ্টাৰ্ট কৰিছোঁ আৰম্ভ কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুন্দৰকৈ এই ভিডিঅ' শ্বুটিংটো কৰিব পাৰোঁ আৰু গীতটি গাইছে আমাৰ কাৰ্বি এগৰাকী কণ্ঠশিল্পী অজয় আৰু সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় সংগীত পৰিচালক শেখৰজ্যোতি গোস্বামী আৰু লগতে গীতৰ কথা চন্দন কাকতি তেখেতৰো বহুত জনপ্ৰিয় গীত ইতিমধ্যে আপোনালোকে পাইছে গীতৰ চিত্ৰায়ন কৰিম তাৰে কিছু মানে আমাৰ শ্বুটিঙৰ দৃশ্য আপোনালোকক দেখুৱাম চাই থাকিব এইটো জমানে 1 and 2 মৰম যাচিছিলে মোলৈ মৰম যাচিছিলে মোলৈ নাচোনৰ ভাজত এইখন হাত এখন দি পেলাই 1 and 2 অলপ কমাই দিছে আৰু এবাৰ চাওঁ 3 go মৰম যাচিছিলে মোলৈ নাচোনৰ আজ 5 and 6 7 and 8 চাইকেল 5 and 6 7 ৰিদমটো থাকিলে আৰু যা one more 1 2 3 go নহয় তুমি এই এফালে হাবো তুমি এফালে আছো সুমন এফালে এইটো জায়গা আছো না হা এক মিনিট সাইড আৰু কমলা হা আৰু হা পাই যাম অৰ্ণৱ সো মই ঠকি অনন ফেলে আমাৰ বহুত কেইটামান প্ৰজেক্ট কৰিলোঁ মনোজৰ কোৰিঅ'গ্ৰাফি খুব ভাল পাওঁ মই প্ৰমিজিং কোৰিঅ'গ্ৰাফাৰ আহি অসমৰ এজন খুব ভাল তাৰ একচুৱেলি তাৰ লগত কাম কৰি খুব ভাল পাওঁ কাৰণে মই তাৰ লগত কামবিলাক কৰোঁ আৰু ভিডিঅ'টো আশা কৰোঁ ভাল হ'ব এইটো মোৰ ভণ্টি আজি তাইও এক্টিং কৰিছে তাইক লৈ আহিছোঁ তাই কিছু কৰিছে আৰম্ভ কৰিব ওলাইছোঁ আমি নিচিংপুৰ বুলি এখন জেগাত গৈ আছোঁ খুব ধুনীয়া বৰষুণ অকণমান পেলাইছে এইটো মানে শুভ লক্ষণ ভাল শুভেচ্ছা দিব আৰম্ভ কৰিছোঁ আৰু এনেকৈ আৰম্ভ কৰি যাম আপোনালোকৰ আশীৰ্বাদ এয়া
নে তাই ফান্দি হৈ যোৱাৰ পিছত এইটো ধৰাৰ পিছত ওলাই আহিলো ন ফান্দি ওলাই আহিলে তাৰপিছত অৰ্ণ সিফালে আকৌ যোৱা লাহে লাহে গ'লা এনেকৈ 2-4টামান হেৰি কৰা ইয়াত ভাল লাগিছে বহুত দিনৰ পিছত তোমাৰ লগত কাম কৰিছোঁ আৰু ভাল লাগিছে কাৰ্বি ড্ৰেছত দিয়া বঢ়িয়া কাৰ্বি পাহাৰৰ গীতটিত মেইন ৰোলত এক্টিং কৰিছে অৰ্ণৱ আয়নটো আছে আৰু লগতে আছে ভ্ৰান্তি মেধি আৰু গীতটিত মিউজিক কৰিছে শেখৰজ্যোতি গোস্বামীয়ে আৰু ভিডিঅ' ডিৰেকশ্যন মনোজ মন গানটো লিখিছে চন্দন দা আৰু মোৰ সুৰ আৰু মই নিজে গাইছোঁ গতিকে ৰাইজে আদৰি ল'লে নিশ্চয় আনন্দিত হ'ম বঢ়িয়া বঢ়িয়া ঠিক আছে অযোধ্যা গানটো খুবেই ধুনীয়া হৈছে আৰু সুৰ ধুনীয়া আৰু ভিডিঅ' ধুনীয়া হ'ব কেমেৰা কৰিছে বিপুল দা আৰু কোৰিঅ'গ্ৰাফ কৰিছে মনোজ মন আৰু মোৰ অপজিটত আছে ভ্ৰান্তি মেধি গতিকে খুব ধুনীয়া এটা কনচেপ্ট ধুনীয়া গান কাৰ্বি পাহাৰৰ মানে কাৰ্বি মানুহৰ সুৰৰ সুৰ লৈ অসমীয়া গান হয় তো খুবেই ধুনীয়া আশা কৰিছোঁ আপোনালোকে আগবাঢ়িব সুৱালি বুলি ইতিমধ্যে আপোনালোকে মেকিংবিলাক দেখিলে এনেকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল পাইছে মোৰ চেনেলটো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বাই বাই